তেওঁৰতো সাম্প্ৰদায়িক ৰাজনীতি আৰু তেওঁ মিয়া মিয়া শব্দটো ব্যৱহাৰ কৰি আমাৰ যিখিনি আমাৰ হিন্দু মানুহ আছে যে হিন্দু মুছলমানৰ ৰাজনীতিটো কৰাই হিন্দু ভোটখিনি লোৱাৰ কাৰণে তেওঁ এটা চিন্তা কৰিছে। কাৰণ তেওঁ নিজে গম পাইছে তেখেতে যে জুবিনৰ হত্যাৰ পিছত তেখেতে কোৱা ধৰণে অসমৰ মানুহে যে ন্যায় নাপায় এইটো কথা ইতিমধ্যে গম পাই গৈছে আৰু সেইকাৰণে তেওঁ এই মিয়াৰ ইছ্যুটো আনিবলৈ গৈছে। আৰু যদি মিয়া মিয়া শব্দ কয় প্ৰথমতে তেওঁ এই যে মিয়া বুলি মই সংখ্যালঘু বুলি কওঁ শব্দটো মই ভাল লগা নাই যে এই সংখ্যালঘুৰ যিটো দল আছিল আমাৰ প্ৰায় তেওঁলোকৰ কেইবাজনো বিধায়কে জয় হৈছে যোৱা বিধানসভাত AIUDF তেওঁলোকৰ ভোট লৈ তেওঁলোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিছে কংগ্ৰেছৰ বিপক্ষে, কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীৰ বিপক্ষে। ৰাজ্যসভাত আমাৰ ৰিপুণ বৰাৰ বিৰুদ্ধে ভোটদান কৰিছে তেওঁলোকে। এই শেষক লৈ কৰিছে তেওঁলোকে। এইটো তেওঁ ৰাজনীতিত এইকাৰণে কৰিছে তেওঁ যাতে হিন্দু মানুহৰ ভোটটো অহা নিৰ্বাচনত পাব পাৰে তেওঁৰ সেইকাৰণে এই ইছ্যুটো তেওঁ আনিব বিচাৰিছে। আৰু তেওঁ যে কৈছে যে এভেকশ্যন কৰিম, আৰু অশোক সিংহালে ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিছে, এভেকশ্যন কৰিবনে নাই? ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি আছে, এইবিলাক এভেকশ্যন কৰিবনে নাই? সেইবিলাকতো কৰা নাই তেওঁ। যে এই ইছ্যুটো লৈ পেলাই তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, কিন্তু এইবাৰ সহজ নহ'ব। তেওঁ সেইটো ভুল সিদ্ধান্ত হৈছে। আৰু মানুহে এই শব্দটো আৰু তেওঁ মিয়া সন্দেহজনক নাগৰিক, যদি সন্দেহজনক নাগৰিক হয় আজি তেখেতৰ বিজেপি চৰকাৰে ইয়াত 10 বছৰ ৰাজত্ব কৰিলে, কেন্দ্ৰত 15 বছৰ প্ৰায় ৰাজত্ব কৰিলে। এতিয়ালৈ সেই সন্দেহজনক ব্যক্তিসকলক চিনাক্তকৰণ কৰি কিয় বিতৰণ কৰিব পৰা নাই? ব্যৰ্থ হয়নে নাই? সেইটো নিশ্চিতভাৱে তেওঁলোক ব্যৰ্থ। বিতৰণ কৰিব পৰা নাই। খালি এই ইছ্যুটো জীয়াই ৰাখি পেলাই সাধাৰণ অসমীয়া মানুহখিনিৰ আৱেগক লৈ খেল খেলিছে আৰু সেইদৰে তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব গৈছে। এইটো এইবাৰ অসমৰ মানুহে এইটো বিশ্বাস নকৰে আৰু নিশ্চিতভাৱে মই কৈছোঁ যে এইবাৰ বিজেপি চৰকাৰ 26ৰ নিৰ্বাচনত পতন হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত এখন ৰাইজৰ চৰকাৰ অসমত গঠন হ'ব। বিহাৰৰ যিটো ফলাফল তাৰ প্ৰভাৱ পৰিব নেকি? মই চাওক, বিহাৰ বেলেগ, আমাৰ ইয়াত বেলেগ। বিহাৰত কেনেকৈ নিৰ্বাচন ফলাফলটো হৈছে আপোনালোকে সকলোৱে গম পাইছে। গতিকে ইয়াত ভোটাৰ তালিকাৰ কথা কৈছোঁ। প্ৰতি বছৰে চামাৰী ৰিভিজন হ'ব পাৰে। সুপ্ৰিম কোৰ্টৰ গাইডলাইনত নপৰে কাৰণে SIRটো নহ'ল। SIR নহ'ল, তাৰ আইটো গুচাই দিলে, ইণ্টেনচিভ শব্দটো গুচাই দিলে। কিন্তু কি কৰিলে? স্পেচিয়েল ৰিভিজনটো কৰিলে, কথাটো একেই কৰিলে। তেওঁলোকে এতিয়া কিছু মানুহ তেওঁলোকে ভোট কাটিব বিচাৰিব আৰু কিছু বাহিৰৰ যিবিলাকে বিহাৰৰ নিৰ্বাচন ইতিমধ্যে ভোটদান কৰিলে সেইবিলাকক আনি বিভিন্ন জেগাত তেওঁলোকে ভোটদান কৰা বুলি আমাৰ সন্দেহ হৈছে। সেই সন্দেহটো আমি আঁতৰাব লাগিব। আৰু ইতিমধ্যে আমি আমাৰ সকলো BLAবিলাকক কথাটো কৈছোঁ, চব অসমৰ বিভিন্ন জেগাত কোন সন্দেহজনক মানুহৰ ভোট ইয়াত ভোটাৰ তালিকাত সোমাই এইটো আমি নজৰ দিব লাগিব। আৰু বিশেষকৈ পাৰিব হয়, যদি বিহাৰৰ লোক এজনে অসমত বাস কৰে তেওঁ পাৰিব, যদিহে তেওঁৰ নিৰ্দিষ্ট যিখন ঠাইত তেওঁ বাস কৰিছে তাৰ ভোটাৰ তালিকাত তেওঁৰ নামটো কৰ্তন হৈছে নে নাই এইটো জানিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটো বাৰে মই কৈছোঁ যে মিয়া শব্দটো ব্যৱহাৰ কৰিছে নিৰ্বাচন কেন্দ্ৰিক, নিৰ্বাচনত জয় হোৱাৰ কাৰণে। আটাইতকৈ তেওঁৰ লগত ভাল সম্পৰ্ক আজমল চাহাবৰ লগতে তেওঁৰ ভাল সম্পৰ্ক। পাৰিলেতো ওয়াইছিউদ্দিন আনিব বিচাৰে ইয়ালৈ। তেওঁৰ উদ্দেশ্যই সেইটো যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি কাজিয়া লগাই কেনেবাকৈ মই চৰকাৰখন দখল কৰিব পাৰোঁ ন, সেইটোৱে কথা। 26ত শেষত বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ কেনেকুৱা হ'ব বুলি ভাবে? নিশ্চিতভাৱে ভাল হ'ব। মই ভাবোঁ এইটো আপোনালোকে গমেই পাইছে এতিয়া ইতিমধ্যে এইটো এটা ৰিজাল্ট ওলাই যোৱাৰ নিচিনা হৈছে এতিয়া। গতিকে গমেই পাব। আৰু বিশেষকৈ যোৱা 10টা বছৰত মই যদিও এইবাৰ আমাৰ কংগ্ৰেছৰ বিধায়ক আছে, আপুনি জানে যে প্ৰশাসনৰ সকলো কাম কাজ ইয়াত কংগ্ৰেছ দলৰ বিধায়কজনে কৰিব পৰা নাই। আমি বিধানসভাত প্ৰশ্ন উত্থাপন কৰোঁ, আমি ইছ্যুবিলাক আনিম, চেংচন হ'ব, চব হ'ব, কিন্তু কামবিলাক যিবিলাক কামটো যাৰ কাৰ্যকৰ্তা যোনে কামটো কৰিব সেইটো আমি বাছনি কৰিব নোৱাৰোঁ। বাছনি কৰে কোনে? যে বিজেপিৰ নেতাসকলে বাছনি কৰি আছে, তেওঁলোকৰ দৰে ইমপ্লিমেণ্ট কৰি আছে আঁচনিসমূহ ৰিপেয়াৰ কৰি। গতিকে নিশ্চিতভাৱে এই আঁচনিত যিমানখিনি দুৰ্নীতি হৈছে এই দুৰ্নীতিখিনি ইতিমধ্যে ৰাইজে গম পাইছে। আৰু সময়ত আৰু হয়তো এমাহ 2 মাহ আছে আৰু গোটেইখিনি ওলাব যে ব্লকত কিমান কোটি টকাৰ দুৰ্নীতি হৈছে, PWDত ৰাস্তা বনাই পেলাই কিমান টকা ইয়াত দুৰ্নীতি হৰলকি হৈছে, এই কথাবিলাক ওলাব। কিন্তু কামবিলাক হৈছে, বিভিন্ন কাম হৈছে।
আমি ৰাস্তা দিছোঁ, আমি যি মোকালমোৱাত আমি হায়াৰ ছেকেণ্ডেৰীত আমি 8 কোটি টকাৰ IDF-ৰ মোৰ ৰিকমেণ্ডেশ্যন মতে দিছোঁ, জামতো 8 কোটি, কিন্তু কোন ঠিকাদাৰে কৰিছে মই কিন্তু বিধায়ক হিচাপে নাজানো। ঠিকাদাৰটো মোক লগ কৰাৰ প্ৰয়োজনীয়তাও বোধ নকৰে, আৰু ময়ো নিবিচাৰোঁ, মইতো কমিশ্যন খাবলগীয়া নাই, গতিকে তেওঁক নিবিচাৰোঁ মই। কিন্তু কথাটো হৈছে এটা ভদ্ৰতাৰ খাতিৰতো বিধায়কজনক তেওঁলোকে লগ কৰাত তেওঁলোকৰ মানসিকতা নাই, কাৰণ চৰকাৰখন তেওঁলোকৰ। এতিয়াতো কমিশ্যন ৰাজত চলি আছে গোটেই অসমত, চিণ্ডিকেট চাৰিওফালে, চিণ্ডিকেটৰ পইচা। গতিকে এটাই কথা মই কৈছোঁ, তেওঁলোকে নিৰ্বাচনী যুদ্ধখন কৰিব পাৰিব এটাতে, যে তেওঁলোকে এই চিণ্ডিকেটৰ যোগেদি পোৱা শ কোটি টকা হয়তো ৰাইজক কিবা বুদ্ধি কৰি হয়তো দিবাৰ চেষ্টা কৰিব পাৰে, কিন্তু এইবাৰ অসমৰ ৰাইজে ভুল নাযায়। ইতিমধ্যে ইয়াত হিন্দু মুছলমান মিয়াৰ ৰাজনীতি গ'ল, আৰু এইটো ভুল কৰি আছে সিদ্ধান্তটো। এইখন আৰু অসমৰ মানুহে বিশ্বাস নকৰে। এইবাৰ সিদ্ধান্ত হ'ব যে জুবিন হত্যাৰ নাই লাগে, আৰু জুবিনৰ যিটো এই ন্যায়ৰ যিটো আমাৰ আন্দোলন চলি আছে, সেই আন্দোলনটো ডাইভাৰ্ট কৰাৰ কাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মিয়া 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 বুলি কৈ পেলাই তেওঁলোকে এই নিৰ্বাচনী পদ্ধতি পাৰ হ'বলৈ গৈছে।